নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই বিশেষ ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। আজি আমাৰ সমাজৰ মেৰুদণ্ড স্বৰূপ আমাৰ সন্মানীয় আশাকৰ্মী, অংগনবাদী কৰ্মী আৰু বিদ্যালয়সমূহৰ ৰান্ধনীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ আপডেট আৰু নতুন নিয়ম সন্মুখলৈ আহিছে। আজি এই সম্পূৰ্ণ ভিডিঅ'টোত আমি বিস্তাৰিতভাৱে আলোচনা কৰিম যে আশাৰ কৰ্মীসকলৰ বাবে অহা নতুন স্মাৰ্ট মেডিকেল কিটটোত কি কি থাকিব, ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগিব। লগতে আলোচনা কৰিম অংগনবাদী আৰু ৰান্ধনীসকলৰ নতুন ইউনিফৰ্ম আৰু পৰিচয় পত্ৰৰ সম্পৰ্কীয় নতুন নীতি নিৰ্দেশনাৰ বিষয়ে। ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাওক, কাৰণ এই প্ৰতিটো তথ্য আপোনালোকৰ কাম কাজ আৰু অধিকাৰৰ সৈতে পোনপটীয়াকৈ জড়িত। আপুনি যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে তলৰ ৰঙা ছাবস্ক্ৰাইব বুটামটো টিপি নটিফিকেশ্যন অন কৰি লওক। প্ৰথমে আহিছোঁ আমাৰ গাঁৱৰ অঞ্চলৰ স্বাস্থ্য ব্যৱস্থা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আশাৰ কৰ্মীসকলৰ বিষয়লৈ। ৰাজ্যৰ স্বাস্থ্য অভিযান অসমৰ অধীনত কাৰ্যনিৰ্বাহ কৰা আমাৰ আশাৰ কৰ্মীসকলক এতিয়া অধিক সুকীয় আৰু আধুনিক কৰি তুলিবলৈ চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে চৰকাৰে আনিছে স্মাৰ্ট মেডিকেল কিট। প্ৰশ্ন হ'ল, এই স্মাৰ্ট মেডিকেল কিট কি আৰু পূৰ্বৰ ঔষধৰ কিটতকৈ ই কেনেকৈ পৃথক? আগতে আশাৰ কৰ্মীসকলক কেৱল মৌলিক ঔষধ যেনে পেৰাচিটামল, ORS বা আইৰণ টেবলেট দিয়া হৈছিল। কিন্তু এই নতুন স্মাৰ্ট মেডিকেল কিট ডিজিটেল সঁজুলি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত আপোনালোকে পাব এটা উন্নত মানৰ ডিজিটেল থাৰ্মোমিটাৰ, যাৰ সহায়ত জ্বৰ অতি নিখুঁতভাৱে জুখিব পৰা যাব। ইয়াৰ উপৰিও তেজৰ অক্সিজেনৰ মাত্ৰা পৰীক্ষা কৰিবলৈ প্লাছ অক্সিমিটাৰ আৰু ৰক্তচাপ জুখিবলৈ ডিজিটেল BP মেচিন যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে। এই সঁজুলিসমূহ অহাৰ ফলত আশাৰ কৰ্মীসকলে গাঁৱৰ প্ৰতিটো ঘৰলৈ গৈ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা অতি সহজে কৰিব পাৰিব। বিশেষকৈ গৰ্ভৱতী মহিলা আৰু নৱজাত শিশুসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰত এই স্মাৰ্ট কিটে এক ডাঙৰ ভূমিকা ল'ব। এতিয়া বহুতৰে মনত প্ৰশ্ন আহিব পাৰে, যিসকল আশাৰ কৰ্মীয়ে এই ডিজিটেল মেচিনবোৰ ব্যৱহাৰ কৰিব নাজানে, তেওঁলোকে কি কৰিব? বন্ধুসকল, চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী আশাৰ কৰ্মীক এই স্মাৰ্ট মেডিকেল কিটটো বিতৰণ কৰাৰ আগতে ব্লক পৰ্যায়ত বিশেষ প্ৰশিক্ষণ অৰ্থাৎ ট্ৰেইনিং প্ৰদান কৰা হ'ব। এই প্ৰশিক্ষণত ডিজিটেল সঁজুলিসমূহ কেনেকৈ অন অফ কৰিব লাগে, ৰিপৰ্ট কেনেকৈ পঢ়িব লাগে আৰু জৰুৰীকালীন ব্যৱস্থাত কেনেকৈ স্থানীয় স্বাস্থ্য কেন্দ্ৰ বা ডাক্তৰৰ সৈতে যোগাযোগ কৰিব লাগে, এই সকলোবোৰ বিতংভাৱে শিকোৱা হ'ব। ইয়াৰ ফলত আমাৰ আশাৰ বাইদেউসকলৰ কাৰ্যদক্ষতা বহু পৰিমাণে বৃদ্ধি পাব আৰু সমাজত তেওঁলোকৰ মৰ্যাদাও বাঢ়িব। এই স্মাৰ্ট কিটৰ সঠিক ব্যৱহাৰৰ দ্বাৰা গ্ৰাম্য অঞ্চলত হৃদৰোগ বা হাইপাৰটেনছনৰ দৰে গুৰুত্বপূৰ্ণ লক্ষণসমূহ প্ৰাথমিক ব্যৱস্থাতে ধৰা পেলাব পৰা যাব। আহক এতিয়া আমি কথা পাতোঁ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ টপিক, অংগনবাদী কৰ্মী আৰু মধ্যাহ্নভোজনৰ ৰান্ধনী সকলৰ নতুন ইউনিফৰ্ম সন্দৰ্ভত। চৰকাৰী নিয়ম অনুসৰি বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰসমূহত এক শৃংখলিত পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে কৰ্তব্যবোধ অৱস্থাত ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। বিশেষকৈ ৰান্ধনী বা
পাকশালৰ লগত জড়িত কৰ্মীসকলৰ বাবে চৰকাৰে এক নিৰ্দিষ্ট ৰঙৰ এপ্ৰন বা ইউনিফৰ্ম নিৰ্ধাৰণ কৰি দিছে, যাতে কামৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পৰা যায়। এই ইউনিফৰ্মসমূহ কেনেকৈ বিতৰণ কৰা হ'ব? চৰকাৰী নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ সঞ্চালকালয় আৰু শিক্ষা বিভাগৰ পৰা এই ইউনিফৰ্ম সৰবৰাহ কৰাৰ বাবে স্থানীয় পঞ্চায়ত দায়িত্ব অৰ্পণ কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে সকলো কৰ্মীকে এক স্বকীয় পৰিচয় প্ৰদান কৰা। ইউনিফৰ্মৰ লগতে আটাইতকৈ ডাঙৰ আপডেটটো হৈছে চৰকাৰী পৰিচয় পত্ৰ বা যিটো কোৱা হয় আইডেণ্টি কাৰ্ড। এতিয়াৰে পৰা প্ৰতিগৰাকী কৰ্মীৰ হাতত চৰকাৰীভাৱে অনুমোদিত আইডেণ্টি কাৰ্ড থকাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আপোনালোকে আমাৰ এই পিছপিনে থকা থাৰ্মেলখনত দেখিবলৈ পাইছে যে বা দেখিবলৈ পোৱাৰ দৰে এই আইডেণ্টি কাৰ্ড কৰ্মীগৰাকীৰ নাম, পদবী, ID নম্বৰ আৰু বিভাগীয় চিল স্বাক্ষৰ স্পষ্টকৈ উল্লেখ থাকিব। এই পৰিচয় পত্ৰখন কিয় ইমান জৰুৰী? প্ৰথম কথা হ'ল ই আপোনাক এজন চৰকাৰী পঞ্জীভুক্ত কৰ্মী হিচাপে স্বীকৃতি দিয়ে। দ্বিতীয়তে, বিভিন্ন চৰকাৰী আঁচনি ল'বলৈ বা বিভাগীয় কাৰ্যালয়ত নিজৰ হাজিৰা সাব্যস্ত কৰিবলৈ এই পৰিচয় পত্ৰই প্ৰমাণ পত্ৰ হিচাপে কাম কৰিব। গতিকে আপোনাৰ স্থানীয় কেন্দ্ৰ বা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি নিজৰ পৰিচয় পত্ৰ সংগ্ৰহ বা নৱীকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি ৰাখক। আজিলৈ এই গুৰুত্বপূৰ্ণ ভিডিঅ'ত আমি আশা কৰ্মীসকলৰ স্মাৰ্ট মেডিকেল কিট, অংগনবাড়ী আৰু ৰান্ধনীসকলৰ নতুন ইউনিফৰ্ম আৰু আইডেণ্টি কাৰ্ডৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। চৰকাৰৰ এই পদক্ষেপসমূহে আমাৰ মাজ পৰ্যায়ৰ কৰ্মীসকলক সমাজত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে এই নতুন নিয়ম আৰু স্মাৰ্ট কিট সন্দৰ্ভত কি ভাবে? তলত আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'টো অলপ হ'লেও সহায়কাৰী বুলি ভাবিলে তেন্তে আমাৰ এই চেনেলটোৰ এটা লাইক কৰি আৰু আপোনাৰ চিনাকি আন কৰ্মী তথা বন্ধু বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে সঠিক তথ্য লাভ কৰিব পাৰে। আকৌ লগ পাম এনেকুৱা এটি গুৰুত্বপূৰ্ণ চৰকাৰী আপডেটৰ সৈতে। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।